নমস্কাৰ মোৰ অসমীয়া গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। আৰু আজি আমি আহি থকা 7 দিন হৈ গ'ল, মানে কালি 6 দিন আছিলে। 6 দিনত আমি গুৱাহাটী পালোহি আৰু আমি য'ত আছোঁ তাৰ পৰা 5 কিলোমিটাৰ দূৰত্ব আছে কামাখ্যা মন্দিৰ। আৰু আজি ব্লগটো নাজানো দেখাব পাওঁ ন কামাখ্যা মন্দিৰ, যিমানটো পাওঁ তোমালোকক দেখাব চেষ্টা কৰিম। যদি নোৱাৰোঁ নেক্সট এটা ব্লগ বনাম, তাত তোমালোকক দেখাব চেষ্টা কৰিম। আমি ইয়াৰ পৰা ওলাই যাওঁ। আৰু কালি দাদাই ৰখালে, আমাৰ ঘৰৰ ওচৰৰ দাদা। আৰু বহুত বেছি ধন্যবাদ। তোমালোকে যদি আগৰ ভিডিঅ' চাইছা গম পাইছে কোনজন দাদা। মুনিলৰ পৰা ৰিলা বুলি কৈছে হয়নে? আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদে আমি 6 নম্বৰটো দিনত গুৱাহাটীত উপস্থিত হ'লোহি। মানে আমি আগতীয়াকৈ হ'লো হয়, ইমানকেইদিন নালাগিল হয়, যিহে ৰাইজৰ আশীৰ্বাদ পাইছোঁ। 4 দিন মানতে আমি গুৱাহাটী পালো হয়, কিন্তু কি হ'ব, বৰষুণে আমাক এৰা নাই। আমি প্ৰায় 2 ঘণ্টাত চলাওঁ, 2 ঘণ্টাহে চাইকেল চলাব পাৰোঁ। 2 ঘণ্টাত আমি 50 কিলোমিটাৰ কেতিয়াবা চলাওঁ, 40ও চলাওঁ আৰু কেতিয়াবা 60ও চলাওঁ। যিয়ে নহওক, এয়া আপোনালোকৰ আশীৰ্বাদ আহিছোঁ। আৰু বহুত বেছি ধন্যবাদ তোমালোকে ইমানখিনি মৰম ছাপোৰ্ট কৰি আহিলা। সেইকাৰণে আমি বৰ্তমান গুৱাহাটী পালোহি। তোমালোকে এনেকৈ আশীৰ্বাদ কৰি যাবা যে আমি আৰু দীঘলীয়া এটা জাৰ্ণি কৰিব পাৰোঁ। প্ৰথম আমাৰ জীৱনৰ ফাৰ্ষ্ট টাইম ইমান এটা মানে চাইকেল চলাই অভিজ্ঞতা নাছিলে। প্ৰথম 330 কিলোমিটাৰহে প্ৰথম আমাৰটোৱে মই আশীৰ্বাদ কৰিবা যাতে আমি 1000 কিলোমিটাৰ কৰিব। নেক্সট তোমালোকে গম পাবা কি ৰাইড আহি আছে। আৰু ইয়াৰ পৰা যাওঁ, ধুনীয়াকৈ ওলাওঁ। কাপোৰ চাপোৰ কালি বৰষুণত যেতিয়া আমি তিতিলোঁ, সেইকাৰণে কাপোৰ মই ইয়াতে উলিয়াই দিলোঁ, পেকিং কৰি লওঁ। তাকে ইয়াৰ পৰা ওলাওঁ, তোমালোকৰ বাটত যিমান পাৰোঁ ধুব চেষ্টা কৰিম। আৰু বহুত বেছি তোমালোকে মৰম আশীৰ্বাদ কৰিছা দেই। আমি যিমানখিনি মানে আজি 7 দিন হ'ল আহি থকা, কিন্তু আমাৰ ক'তো থকা প্লেন নাছিলে। মানে ভগৱানে আমাৰ মিলাই দিছে। প্ৰথম আমি বৰ্তমান আহি কৰিছিলোঁ, আমি প্ৰথম আছিলোঁ বৰগাঙত। মানে বৰগাঙৰ যিজন দাদাক লগ পাইছিলোঁ প্ৰথম সেইজন আছিলে আমাৰ কাৰণে ভগৱান। আৰু সেইদিনাখনৰ পৰা আমাৰ কোনো কষ্ট হোৱা নাই। আমি ভাবিছিলোঁ যে আমি মন্দিৰতে থাকিম নে নামঘৰতে থাকিম নে তেল ডিপুতে থাকিম, কিন্তু ভগৱান স্বৰূপে আমাক সেই দাদাজনে দেখাই দিলে। একদম মন্দিৰত থাকিবলগীয়া হোৱা নাই। ধুনীয়াকৈ বাটৰ আমাৰ মানে সহায় কৰিছে। ধুনীয়াকৈ AC ৰুমত আছোঁ। যিমানকেইটা আমি তোমালোকে ব্লগ চাই থাকে গম পাইছা, আমি প্ৰথমে AC ৰুমত আছোঁ। আৰু একেবাৰে এনেকৈ ছাপোৰ্ট কৰি যাবা যে আমি আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ। তুমি বেগ চেগ পৰা পেকিং কৰি ল'লোঁ। দাদা কালি একেবাৰে বহুত বেছি ধন্যবাদ দেই। একদম গাঁৱৰ মানে আৰু মানুহ মাৰি আহি লগ পালোঁ, বহুত বেছি ভাল লাগিলে। দাদা কালি খোৱালে, থাকিব দিলে, ভাল লাগিলে। ইয়াৰ পৰা তাকে যাওঁ, একে মজা লাগিছে। আৰু আগফালে থৈ ইয়াত পানী পৰি আছে, চাওক কি ধুনীয়াকৈ পাহাৰৰ পানী পৰি আছে। দাদা ধুনীয়াকৈ চাইকেল আমাৰ পৰা ইয়াত থৈ দিয়া আছে, চাইকেল উলিয়াই লওঁ, চাইকেল বেগ চেগ পানী লওঁ, তাৰপিছত ইয়াৰ পৰা ওলাওঁ আৰু ফাইনেলি ওলাই দিলোঁ। আৰু আজি 7 দিন হ'বলৈ হ'ল। আজি ৰ'দটো দেখা তাকে পাইছোঁ, ভাল লাগিছে। ৰ'দটো ওলাই আহিছে ধুনীয়াকৈ, ভাল লাগিছে। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ, তাৰপৰা ওলালোঁ মই হেৰি পৰা মোৰ ৰুমৰ পৰা তাকে গৈ আছোঁ তোমালোকৰ আশীৰ্বাদত। বহুত বেছি ভাল লাগি আছে। আৰু মুনিলৰ আগত মই পিছত মজা। ত' এনেকৈ গৈ আছোঁ মুনিলৰ মই পুৰা টাউন নিচিনা গাড়ী ভিৰ হয়। এনেকৈ লাহে লাহে গৈ আছোঁ আৰু কামলৈ ভিডিঅ' নাই। একদম মজা তোমালোকৰ আশীৰ্বাদত বৰ্তমান গৈ পাই আছোঁ। আজি 7 দিন হ'ল ঘৰৰ পৰা অহা, তেনেকৈ আহি আছোঁ তোমালোকৰ আশীৰ্বাদত। ফাইনেলি কামাখ্যা খাবলৈ আৰু বেছি দূৰ নালাগে, অলপ দূৰকৈ কামাখ্যা পাম। বহুত বেছি ভাল লাগি আছে। ইয়াতে পাহাৰ লাগি আছে আৰু এখন ব্ৰিজ মুনিলৰ আগত, একদম মজা লাগি আছে। যিমানে ওচৰত আছোঁ তিমানে মানে বেলেগ এটা হেৰি হৈ আছে, মানে বহুত ধপ মাৰি আছে। আৰু মুনিল আৰু এখন ব্ৰিজৰ তলে তলে গৈ আছোঁ, তাত এক্সাইটেড হৈ আছোঁ। মানে যিমানে ওচৰত আছোঁ তিমানে মানে একটা পেৰা ফিল হৈ আছে। চাই লওক আৰু আহে ফাইনেলি কামাখ্যা মন্দিৰ গেটখন পালোহি। এইখন যে কামাখ্যা মন্দিৰ গেটখন, আৰু বহুত বেছি ভিৰ হৈ আছে। গাঁও ওপৰত একদম বেলেগ এটা মনত ভিৰ হৈ আছে, মানে মজা লাগিছে। এইফালে কামাখ্যা মন্দিৰ গেটখন দেখা পালোঁ, ওপৰলৈ উঠিব লাগিব এতিয়া। আৰু গাইজ অৱশেষত আহি পাইছোঁ কামাখ্যা মন্দিৰ। আকৌ বেছি নাই, আৰু মানে 2 কিলোমিটাৰমান আছে। কিলোমিটাৰ দেখিছোঁ বাবা ওচৰত এতিয়া আশীৰ্বাদ কওঁ। সেই যিমানটো আহিলোঁ আৰু বেছি দূৰ নাই, অলপ এইকণ খোজকাঢ়িব লাগিব, চাইকেল চলাব নাই। এইকণ যায় ভগৱানে আশীৰ্বাদ কৰে। আৰু মন্দিৰটো সোমাই অলপ সেৱা চাদত কৰি যাওঁ যে এইকণ ভালে আমাক কামাখ্যা মন্দিৰলৈ নিব পাৰে। হৰ হৰ মহাদেৱ। আৰু গাইজ ভাবিছিলোঁ এইটো শিৱ মন্দিৰ নহয়, এইটো গণেশ মন্দিৰ হয়। একো নাই, বাবা ওচৰত এতিয়া আশীৰ্বাদ কৰিছোঁ। যিমানটো চাইকেল চলাই আহিলোঁ আৰু বেছি দিন অলপ কিমান আছে, খোজকাঢ়িব লাগিব, চাইকেল চলাব নোৱাৰোঁ। বাবা এইকণ আশীৰ্বাদ কৰক, বহুত বেছি ভাল লাগিছে। আৰু চাওক মন্দিৰ মানে কেনেকুৱা ফিল, কি কম, শক্তি ৰাইজ আৰু ভগৱানে দিছে। একদম তাকে সেৱা কৰি যাওঁ। এয়া আছে গণেশ মন্দিৰ, শিৱ মানে শিলতে বনোৱা আছে। আৰু ইয়াৰ পৰা যাওঁ, এটা আশীৰ্বাদ কৰি গৈছোঁ। যিমানটো আহিলোঁ কিমানটো আৰু অলপ দূৰ আছে। এইখন যে ভগৱানে সহায় কৰে আমাক। চাইকেল চলাব নোৱাৰি গাইছ, খোজকাঢ়ি যাব লাগিব। একো নাই, ভগৱানৰ কিবা এটা পাব হ'লে কিবা এটা হেৰাবই লাগিব। বহুত বেছি ভাল লাগি আছে। যিমানে ওচৰত যাবিছোঁ তিমানে মনৰ এটা বেলেগ এটা মানে ফিল হৈ আছে। এইটো ফিল আপোনালোকক মই ভিডিঅ'ত ক'ব নোৱাৰোঁ।
একদম মনত হৈ আছে, একদম মই প্ৰকাশ কেতিয়া ক'ব নোৱাৰোঁ সঁচাকৈ গাইছ। বহুত এটা ভাল লগা পৰিৱেশ, মজা লাগিছে। আৰু পাহাৰ বহুত ওখ হয়, চাইকেল চলাব নোৱাৰি, এতিয়া অলপ খোজকাঢ়িম। আৰু এইফালে নিজৰা বহি আছে, কি ধুনীয়া, ৰাইজক নিৰখৰাকৈ মই কৰি নিলোঁ আৰু চাওক কি ধুনীয়া। আৰু এনেকুৱা বস্তু চাই গ'লে আমি শক্তি পাওঁ। কিবা ঠাণ্ডা ঠাণ্ডা লাগি আছে। আমি দেখাবলগীয়া বহুত একেবাৰে খোজকাঢ়িম অলপ, যিহে ওখ পাহাৰ, চাইকেল চলাব নোৱাৰি, অলপ খোজকাঢ়ি যাম, একো নাই, মা কামাখ্যা অলপ কোন সহায় জেগাৰ পৰা কৰিব। আহিছে? আৰু ফাইনেলি অৱশেষত গুৱাহাটী আহি পালোহি। কামাখ্যা মন্দিৰ আমাৰ আগত, বেছি দূৰ নাই। মা দেউতা তোমালোকৰ আশীৰ্বাদত বৰ্তমান আপোনাৰ ল'ৰাই কামাখ্যা মন্দিৰ পাই গ'লি। সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু মা দেউতাৰ আশীৰ্বাদ। কথা ওলানে ৰ'ব, লগত দেউতাক অনা নাই, লগত সাহস হিচাপে মোৰ মৰমত দেউতা চাইকেলখন লৈ আহিছোঁ। মোৰ চাইকেল আছে ঘৰত, কিন্তু মোৰ চাইকেলখন অনা নাই। কেলৈ অনা নাই, ইমান দূৰ আহিছোঁ, লগত দেউতাক বা মাক আনিলে কিবা এটা ভাল লাগিব। যিহেতু দেউতাক আনিব নোৱাৰিলোঁ, কিন্তু লগত চাইকেলখন লৈ আহিছোঁ, কিবা এটা সাহস হৈ আছে। কিন্তু আশীৰ্বাদ কৰক মা দেউতা, ধুনীয়াকৈ দৰ্শন কৰি লওঁগৈ। কিন্তু এইটো ব্লগত নদৰ্শাওঁ, নেক্সট আৰু এটা ব্লগ আহিব, সেইটো ব্লগত তোমালোকে মা কামাখ্যা ফুল ভিডিঅ' দেখা পাবা। মোৰ লগত অকল মুনিন্দ আহিছে আৰু মই আহিছোঁ, আৰু লগত ইয়াৰ দেউতাক ভাগৰ চাইকেলখন, আৰু লগত মোৰ দেউতা চাইকেল, মানে মুনিন্দৰ দেউতাক লগত লৈ আহিছে, মোৰ দেউতাক লৈ আহিছোঁ। মা আৰু দেউতা, আপোনাৰ ল'ৰাই সৌ গহপুৰৰ পৰা চাইকেল মাৰি বৰ্তমান গুৱাহাটী কামাখ্যা মন্দিৰ পাই গ'লি। মোৰ আগত আছে, এইটো ভিডিঅ' নদৰ্শাওঁ, তাৰ নেক্সট আৰু এটা ভিডিঅ' আহিব, তাত তোমালোকে ফুল কামাখ্যা মন্দিৰ দেখা পাবা। আৰু ইমান দূৰ আহিছোঁ, সাহস হিচাপে অকল মোৰ দেউতাৰ চাইকেলখন আছে। কামাখ্যা মন্দিৰ পোৱাই নাই, নিজৰ ভিডিঅ' বনালে, আৰু আহোঁতেতো ভিডিঅ' বনাইছে, ইয়াত আহি এটা গুৱাহাটীত আহি এনেকৈ আমাক বনালে, ভাল লাগে। তাতে ধুনীয়াকৈ কৰিলে, তোমালোকে নিজে পাবা। আৰু কামাখ্যা মন্দিৰ আগত আছে, বহুত বেছি দূৰ হয়, বহুত দূৰ খোজ কাঢ়িবলগীয়া হৈছে। কেৱল তোমালোকৰ আশীৰ্বাদতে গৈ আছোঁ সোনকালে। আৰু দাদাটি পৰা নিউজ বনালে, মই ধুনীয়াকৈ ক'লে, মই ক'লোঁ, তোমালোকে নিজে দেখা পাবা।